দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শান্তিপুৰৰ পৰা দেৰগাঁও গোলাঘাট পথ সংযোগী এই ব্যস্ত গুৰুত্বপূৰ্ণ পথটোৰ অৱস্থা ভালকৈ মন কৰক। মধ্যস্থলত সৃষ্টি হোৱা এটা পুখুৰী সদৃশ গাঁতে বৃহৎ সংখ্যক ৰাজ্যক নৰক যন্ত্ৰণা ভোগাই আহিছে। ডাঙৰ বৰষুণ হ'লে বৃহৎ অঞ্চলটোৰ ৰাইজ চাইকেল মটৰচাইকেল লৈও পাৰ হ'ব নোৱাৰে। বিগত দিনত কৰ কাপ্তানি বিভাগৰ বিষয়া ঠিকাদাৰে লাখ লাখ টকাৰ শৰাত পাতিলে। গোলাঘাট জিলাৰ দেৰগাঁও বঙালগাঁৱৰ এটা পকী পথ। গড় কাপ্তানি বিভাগৰ দেৰগাঁও উপসংমণ্ডলৰ অন্তৰ্গত এই পথটোৰ আজি দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত চহী খহিত যাতায়াতৰ অনুপযোগী হৈ পৰিছে। কি যে এক কৰ্দৰ্য অৱস্থা। আজি ৩ মাহ ধৰি পথটোৰ মধ্যস্থলত সৃষ্টি হোৱা এটা পুখুৰী সদৃশ গাঁতে বৃহৎ সংখ্যক ৰাজ্যক নৰক যন্ত্ৰণা ভোগাই আহিছে। বাছটাও লাগিলে জনসাধাৰণ মৰক খালত পৰক, সেইটো আৰু তেখেতসকলৰ চিন্তা কৰিবলৈ সময় নাই। গতিকে এইখিনি কিমান এক্সিডেণ্ট হৈছে, গাড়ী মটৰ যান বাহন চলাচল ৰাস্তাত অসুবিধা হৈছে, সেইটো তেখেতসকলে চাব লাগে। ৰাস্তাটো একদম বেয়া হৈছে, একদম মানে এই বৰষুণ প্ৰবল বৰষুণ দিলেই গোটেই আমাৰ যাব নোৱাৰা হয়। আৰু এইপিনে বাঁহ পাতি থৈছে দুইফালে। প্ৰধান অহা যোৱা কৰা ৰাস্তা, ল'ৰা ছোৱালী অহা যোৱা কৰা, আমি দিনো অহা যোৱা কৰোঁ। এইটো আচলতে কাকো অভিযোগ দিবই নালাগে, তেওঁলোকে নিজেই জানিবই লাগে। PWD মানুহে নিজেও জানিব লাগে। আৰু ইয়াত মেৰামতিও কিন্তু হৈ আছে, মাজে মাজে মেৰামতিও হৈ আছে, লাখ টকাৰ মেৰামতি হৈ আছে বুলি আমি জানো। কিন্তু কি হৈছে আৰু সেইটো অফিচে জানে। ইয়াৰ পৰা PWD অফিচ 2 কিলোমিটাৰ, গতিকে 2 কিলোমিটাৰ দূৰত তেওঁলোকে মেৰামতিটো কৰোঁতে কেনেকৈ মেৰামতি কৰিছে সেইটো তেওঁলোকে চোৱা উচিত। আমাৰ শান্তিপুৰ আৰু গোলাঘাটৰ যিটো বাইপাছ বুলিয়ে ক'ব লাগিব, বিশেষকৈ ইয়াত অতিকৈ যান জঁট পৰে। অসুৰ আলি নামৰ পথটোৰ এই গাঁতটো সৃষ্টি হোৱা 4 মাহৰ অধিক দিন হ'ল যদিও কিন্তু অকমন্য গড় কাপ্তানি বিভাগে মেৰামতিৰ কথা একেবাৰে চিন্তা নকৰিলে। এজাক বৰষুণ দিলেই হৈ গ'ল আৰু কমেও এমাহলৈ ইয়াৰ পানী নকমে। এক প্ৰকাৰৰ পথৰ ওপৰত বৃহৎ পুখুৰী। এই পুখুৰীটোৰ পানীৰ বাবেই পথটোৰে যাতায়াত একেবাৰে জটিল হৈ পৰিছে। খোজকাঢ়ি অহা যোৱা কৰা ৰাইজৰ বাবে বন্ধ হৈ পৰিছে পথটো। গেলা পচা দুৰ্গন্ধযুক্ত পানীত নামি পাৰ হৈ যোৱাৰ বাবে কোনো উপায় নোহোৱা হৈছে। পথটোৰ এই অংশত ইতিমধ্যে বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে, অথচ সংশ্লিষ্ট বিভাগ তথা ৰজাঘৰৰ কোনো নেতা মন্ত্ৰীৰেই বিষয়টোৰ ওপৰত পৰা নাই সুদৃষ্টি। ডাঙৰ বৰষুণ হ'লে বৃহৎ অঞ্চলটোৰ ৰাইজ চাইকেল মটৰচাইকেল লৈও পাৰ হ'ব নোৱাৰে। তথ্যমতে এই পথটো মেৰামতিৰ নামত বিগত দিনত কৰ কাপ্তানি বিভাগৰ বিষয়া ঠিকাদাৰে লাখ লাখ টকাৰ শৰাত পাতিলে আৰু এতিয়া ৰাইজৰ নৰক যন্ত্ৰণা। ৰাইজে অনতিপলমে পথছোৱা মেৰামতিৰ দাবী জনাইছে। কেমেৰা পাৰ্চন প্ৰণৱজ্যোতি কাকতিৰ সৈতে বিদ্যান বৰদলৈৰ ৰিপৰ্ট, হেডলাইন্স, দেৰগাঁও।